Hello everyone, welcome to our channel Asabi G Classroom. আজি আমি এসিড ক্ষারক আৰু লবণ পাঠ্যৰ থাৰ্ড পাৰ্টটো পঢ়িম। আমি প্ৰথম দুটা পাৰ্টত এসিড আৰু ক্ষাৰকৰ বিষয়ে পঢ়িলো, থাৰ্ড পাৰ্টত লবণৰ বিষয়ে পঢ়িম। তোমালোকে যদি আগৰ পাৰ্ট দুটা মিছ কৰিছা ডেসক্ৰিপচনত লিংক দিয়া আছে, তাত গৈ চাব পাৰিবা। প্ৰথমতে আমি কিছু কথা পঢ়িম লবণৰ pHৰ বিষয়ে। ইয়াৰ বিষয়ে কিছু আমি থুলমূলকৈ আলোচনা কৰিছিলো এসিডৰ কাৰ্বনেট আৰু বাইকাৰ্বনেটৰ লগত বিক্ৰিয়া পঢ়াৰ সময়ত। এতিয়া আমি বিশদভাৱে চাওঁ। যদি এটা তীব্ৰ এসিডে বেলেগ এটা তীব্ৰ ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে, যেটো সল্ট উৎপন্ন যেটো লবণ উৎপন্ন হয়, কি প্ৰসম হয়, নিউট্ৰেল হয়, তাৰ কোনো এসিডিক বা বেসিক গুণ নাথাকে। উদাহৰণ স্বৰূপে সালফেৰিক এসিড, তাত পটাছিয়াম হাইড্ৰক্সাইড দিয়াৰ লগে লগে পটাছিয়াম সালফেট আৰু পানী উৎপন্ন হৈছে, আৰু ইয়াত উৎপন্ন হোৱা পটাছিয়াম সালফেটটো এটা প্ৰসম লবণ। ই আম্লিক বা ক্ষাৰকীয় একো ধৰণৰ গুণ ইয়াত নাথাকে। যদি এটা মৃদু এসিড আৰু মৃদু ক্ষাৰকে বিক্ৰিয়া কৰে, তেনেহলেও এটা প্ৰসম লবণ উৎপন্ন হয়, এটা নিউট্ৰেল সল্ট উৎপন্ন হয়। উদাহৰণ স্বৰূপে আমি পাইছো এসিটিক এসিড, ইথানিক এসিড, তাত এমোনিয়াম হাইড্ৰক্সাইড মৃদু এসিড, এটা মৃদু ক্ষাৰক তাত যোগ কৰিছো, ফলত এটা প্ৰসম লবণ এমোনিয়াম এসিটেট আৰু লগত পানী উৎপন্ন হৈছে। এতিয়া তোমালোকে হয়তো মন কৰিছা ইয়াত এই ৰিএকচনৰ সিম্বলটো অলপ বেলেগ ধৰণে দিয়া আছে। এটো ৰিভাৰ্সিবল ৰিএকচন বুলি কয়। ইয়াৰ অৰ্থ হৈছে এই বিক্ৰিয়াটো সম্পূৰ্ণ নহয়। এতিয়া যেতিয়া আমি ইয়াৰ আগৰ বিক্ৰিয়াটো কৰিছিলো, সালফ্ৰিক এসিডত পটাছিয়াম হাইড্ৰক্সাইড দিছিলো, তেতিয়া এই বিক্ৰিয়াটো সম্পূৰ্ণ হৈ পেলাই পটাছিয়াম সালফেট আৰু পানী উৎপন্ন হৈছিল। কিন্তু যেতিয়া আমি এসিটিক এসিড আৰু এমোনিয়াম হাইড্ৰক্সাইডৰ বিক্ৰিয়া ঘটাও, এই বিক্ৰিয়াটো সম্পূৰ্ণৰূপে এমোনিয়াম এসিটেট আৰু পানী উৎপন্ন নহয়। যেটো পাত্ৰত আমি বিক্ৰিয়া ঘটাম তাত এসিটিক এসিড, এমোনিয়াম হাইড্ৰক্সাইড, সোডিয়াম এমোনিয়াম এসিটেট আৰু পানী চাৰিওটা পদাৰ্থই থাকিব। এটা মাজত ইকুইলিব্ৰিয়াম পজিশন বুলি কয়, এনেকুৱা এটা অৱস্থাত থাকিব য'ত চাৰিওটা দ্ৰৱই ভৰ্তি থাকিব। ইয়াৰ বিষয়ে পিছৰ ক্লাছবিলাকত তোমালোকে বিশদভাৱে পঢ়িবলৈ পাবা, আমাক ইয়াত ইমান বিশেষ দৰকাৰ নাই। যেতিয়া এটা তীব্ৰ এসিডে মৃদু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে, তেতিয়া যেটো সল্ট উৎপন্ন হয়, সেই সল্টটো আম্লিক হয়। উদাহৰণ স্বৰূপে সালফ্ৰিক এসিড, এটা তীব্ৰ এসিড, তাত আমি এমোনিয়াম হাইড্ৰক্সাইড এটা মৃদু ক্ষাৰক যোগ কৰিছো, তাৰ ফলত যেটো সল্ট ওলাব এমোনিয়াম সালফেট, সল্টটো আম্লিক প্ৰকৃতিৰ হ'ব, এসিডিক হ'ব। যদি এটা মৃদু এসিডত আমি তীব্ৰ ক্ষাৰক যোগ কৰো, তেনেহলে যেটো সল্ট ওলাব সেই সল্টটো বেসিক হ'ব, তাত ক্ষাৰকীয় গুণ থাকিব। উদাহৰণ স্বৰূপে এটো মৃদু এসিড, আমি এসিটিক এসিড লৈছো, তাত পটাছিয়াম হাইড্ৰক্সাইড এটা তীব্ৰ ক্ষাৰক দিছো, যাৰ ফলত পটাছিয়াম এসিটেট এটা ক্ষাৰকীয় লবণ আৰু পানী উৎপন্ন হৈছে। খোৱা লবণৰ বিষয়ে কিছু কথা তোমালোকৰ কিতাপত আছে, আমি পইণ্ট আকাৰে চাওঁ। প্ৰথম বিক্ৰিয়াটো খোৱা লবণ কেনেকৈ উৎপন্ন হয়। হাইড্ৰক্লৰিক এসিড সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড, এইটো খোৱা লবণ আৰু পানী উৎপন্ন হয়। খোৱা লবণ সাধাৰণতে সাগৰৰ পানীৰ পৰা পৃথক কৰা হয়, তোমালোকে জানাই সকলোৱে। অৱশ্যে পৃথিৱীৰ বহু ঠাইত স্ফটিক আকাৰেও গোটা লবণৰ ভাণ্ডাৰ পোৱা যায়, যিবোৰক খনিজ লবণ, ৰক সল্ট বুলি কয়। এইবোৰ সাধাৰণতে মুগা ৰঙৰ হয়। আৰু এই সোডিয়াম ক্লোৰাইড লবণটো খোৱাৰ বাদেও আন বহুতো দ্ৰব্যৰ সংশ্লেষণত ব্যৱহাৰ কৰা হয়। এইটো কেনেদৰে ব্যৱহাৰ কৰা হয় আমি চাওঁ। খোৱা লবণত কেঁচা সামগ্ৰী হিচাপে লৈ সংশ্লেষণ কৰা কিছুমান ৰাসায়নিক দ্ৰব্যৰ বিষয়ে আমি পঢ়িম। প্ৰথমটো হৈছে সোডিয়াম হাইড্ৰক্সাইড। সোডিয়াম ক্লোৰাইডৰ এটা জলীয় দ্ৰব্য, যেটো ব্ৰাইন বুলি কয়, ব্ৰাইন সলিউশন। ব্ৰাইন সলিউশনৰ বিদ্যুৎ বিশ্লেষণ ঘটাই সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰা হয়। আমি ৰিএকচনটো চালে ভালদৰে বুজিব পাৰিম। সোডিয়াম ক্লোৰাইড এটো তাৰ জলীয় দ্ৰব্য, এই সলিউশনটোক ব্ৰাইন সলিউশন বুলি কয়। তাৰ আমি বিদ্যুৎ বিশ্লেষণ ঘটাইছো, তাত সোডিয়াম হাইড্ৰক্সাইড, হাইড্ৰজেন গেছ কেথোডত আৰু ক্লোৰিন গেছ এনোডত উৎপন্ন হ'ব। এতিয়া এই বিক্ৰিয়াটোক ফ্লুৰো এলকালি পদ্ধতি বুলি কোৱা হয়। তাৰ কাৰণটো এইটো, ইয়াত যেটো সোডিয়াম হাইড্ৰক্সাইড আছে, এই সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰকটো অত্যন্ত তীব্ৰ হয়, আৰু এনে ধৰণৰ তীব্ৰ ক্ষাৰকবিলাকক অসমীয়াত ক্ষাৰ আৰু ইংৰাজীত এলকালি বুলি কয়। সাধাৰণতে সকলোবিলাক ক্ষাৰকক বেছ বুলি কয়, কিন্তু যিবিলাক অত্যন্ত তীব্ৰ ক্ষাৰক সেইবিলাকক ইংৰাজীত এলকালি আৰু অসমীয়াত ক্ষাৰ বুলি কয়। আৰু ইয়াত এটা এলকালি উৎপন্ন হৈছে সোডিয়াম হাইড্ৰক্সাইড, আৰু
ক্লোৰিন গেছ উৎপন্ন হৈছে আৰু সেই কাৰণে এই পদ্ধতিটোক ক্লোৰো এলকালি পদ্ধতি বুলি কয়। এতিয়া এই বিক্ৰিয়াটো কেনেকৈ হৈছে আমি সাধাৰণভাৱে চাওঁ। যেতিয়া আমি সোডিয়াম ক্লোৰাইডৰ এটা জলীয় দ্ৰৱ তাত বিদ্যুৎ বিশ্লেষণ ঘটাম তেতিয়া প্ৰথম আয়নবোৰ ভাঙি যাব। সোডিয়াম ক্লোৰাইডটো সোডিয়াম প্লাছ আয়ন আৰু Cl মাইনাছ আয়নলৈ ভাঙি যাব। ঠিক তেনেদৰে পানী H2O পানীৰ অণুবিলাক H প্লাছ আয়ন আৰু OH মাইনাছ আয়নলৈ ভাঙি যাব। ইয়াৰে যেতিয়া আমি ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ কৰিম বৰ্তনীটোৰ মাজেৰে এই H প্লাছ আয়নবিলাক নিগেটিভ যিডাল ডায়োড আছে কেথড বুলি কয় তাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু যিবিলাক Cl মাইনাছ আয়ন আছে সেইবোৰ এনড ডালৰ প্ৰতি আকৰ্ষিত হ'ব। পজিটিভ পৰ প্ৰতি এই নিগেটিভ আয়নবিলাক আকৰ্ষিত হ'ব আৰু নিগেটিভ ডায়োড ডালৰ প্ৰতি এই পজিটিভ আয়নবিলাক আকৰ্ষিত হ'ব। ফলত এই হাইড্ৰোজেন আয়নে হাইড্ৰোজেন গেছ ফৰ্ম হৈ কেথডেৰে ওলাই যাব আৰু Cl মাইনাছ আয়নবোৰে ক্লোৰিন গেছ ফৰ্ম কৰি এনডত ওলাই যাব আৰু দ্ৰৱটোত সোডিয়াম আৰু হাইড্ৰক্সাইড আয়ন লগ হৈ সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব। আমি ইয়াৰ কিছুমান ব্যৱহাৰ চাওঁ। হাইড্ৰোজেনক ইন্ধন, কৃত্ৰিম মাখন আৰু এমনিয়া প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। ইন্ধন H2O2 ফিউল চেল বুলি কয়, হাইড্ৰোজেন অক্সিজেন ফিউল চেল। কৃত্ৰিম মাখন তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰি পঢ়িবলৈ পাবা। এমনিয়া প্ৰস্তুতকৰণৰ পদ্ধতি আগৰ কিতাপত আছিলে, এতিয়া প্ৰয়োজন নাই। ক্লোৰিনক পানী পৰিশোধন কৰিবলৈ PVC অৰ্থাৎ পলিভিনাইল ক্লোৰাইড প্ৰস্তুত কৰিবলৈ বীজাণুনাশক হিচাপে CFC ক্লোৰফ্ল'ৰকাৰ্বন যিবোৰ AC বিলাকত এয়াৰ কণ্ডিচনাৰ বিলাকত ব্যৱহাৰ হয়, কীটনাশক প্ৰস্তুতকৰণ ইত্যাদি বিলাক কামত ব্যৱহাৰ কৰা হয়। সোডিয়াম হাইড্ৰক্সাইডক ধাতুৰ পৰা গ্ৰীজ আঁতৰাবলৈ চাবোন, ডিটাৰজেন্ট, কাগজ, কৃত্ৰিম মাহ ইত্যাদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া আমি ব্লিচিং পাউডাৰৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। এইবিলাকৰ বিষয়ে বিশেষ একো থিয়ৰী প্ৰয়োজন নাই, জাষ্ট ৰিয়েকচন বিলাক কেনেদৰে হয় জানিব লাগিব আৰু তাৰ বস্তুবিলাকৰ ব্যৱহাৰ তোমালোকে জানিব লাগিব। কেলছিয়াম হাইড্ৰক্সাইড তাত আমি যেতিয়া ক্লোৰিন গেছৰ বিক্ৰিয়া ঘটাম তেতিয়া কেলছিয়াম অক্সিক্লোৰাইড অৰ্থাৎ ব্লিচিং পাউডাৰ উৎপন্ন হ'ব। এইটো ইয়াৰ আচলতে ফৰ্মুলাটো যথেষ্ট জটিল। ইয়াক সাধাৰণভাৱে এনেদৰে কেলছিয়াম অক্সিক্লোৰাইড হিচাপে লিখা হয় আৰু লগত পানী উৎপন্ন হ'ব। ব্লিচিং পাউডাৰ ব্যৱহাৰ কিছু চাওঁ। কাপোৰ আৰু কাগজ কলম মন্দ বিৰঞ্জিত কৰিবলৈ, ৰং নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়। বিভিন্ন ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ অক্সিডাইজাৰ হিচাপে আৰু খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়। বেকিং সোডা তাৰ বিষয়ে কিছু কথা আমি চাওঁ। সোডিয়াম ক্লোৰাইড তাত আমি পানী, কাৰ্বন ডাই অক্সাইড আৰু এমনিয়া NH3 এইটো এমনিয়া যেতিয়া বিক্ৰিয়া ঘটাও সোডিয়াম বাইকাৰ্বনেট আৰু এমনিয়াম ক্লোৰাইড উৎপন্ন হ'ব আৰু ইয়াৰে এই সোডিয়াম বাইকাৰ্বনেটটোৱে হৈছে বেকিং সোডা। যেতিয়া আমি বেকিং সোডা তাপ দিওঁ, এইটো তাপ দিয়া বুজোৱা হৈছে, তাপ দিলে সোডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। তোমালোকে এই ৰিয়েকচনবোৰ মনত ৰাখিব লাগিব। ইয়াৰ ব্যৱহাৰ কিছু চাওঁ। তোমালোকে জানাই যে খোৱা বস্তু সোনকালে সিজিবলৈ ব্যৱহাৰ কৰা হয় আৰু কেক আদি ফুলাই পকা কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ বিক্ৰিয়াটো কেনেকৈ কাম কৰে, ইয়াত যেতিয়া আমি বেকিং সোডাত তাপ দিওঁ তেতিয়া কাৰ্বন ডাই অক্সাইড গেছ ওলায় আৰু এই কাৰ্বন ডাই অক্সাইড গেছে কেক চেকবিলাক ফুলাই পকা কৰে। বেকিং পাউডাৰ প্ৰস্তুতকৰণত বেকিং সোডা ব্যৱহাৰ কৰা হয়। বেকিং সোডা আৰু বেকিং পাউডাৰ দুটা অলপ বেলেগ বস্তু। বেকিং পাউডাৰ হৈছে বেকিং সোডা আৰু মৃদু ভক্ষণীয় এচিডৰ মিশ্ৰণ। কেনেদৰে হয় আমি এইটো অলপ পিছত চাম। অম্লনাশক হিচাপে, কাৰণ আমি জানো যে কাৰ্বনেট আৰু বাইকাৰ্বনেট বিলাক ক্ষাৰকীয় প্ৰকৃতিৰ হয়, সো ইহঁতক অম্লনাশক হিচাপে পেটত যেতিয়া বদহজম হয়, এচিডিটি হয়, তেতিয়া আমি অম্লনাশক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। অগ্নি নিৰ্বাপক যন্ত্ৰ আমি চাম কেনেদৰে হয় ইয়াৰ বিক্ৰিয়াটো আৰু দুৰ্ঘটনাশক হিচাপে ব্যৱহাৰ কৰা হয়। এতিয়া যেতিয়া আমি বেকিং সোডাত যিকোনো এটা মৃদু ভক্ষণীয় এচিড অৰ্থাৎ খোৱা বস্তুত থকা এচিড যেনে সাইট্ৰিক এচিড, এচিটিক এচিড, অক্সেলিক এচিড ইত্যাদি ধৰণৰ মৃদু এচিড যোগ দিওঁ তেতিয়া এচিডৰ সোডিয়াম লৱণ অৰ্থাৎ যদি আমি এচিটিক এচিড যোগ দিওঁ তেতিয়া সোডিয়াম এচিটেট
উৎপন্ন হ'ব আমি জানো যে বাইকাৰ্বনেটৰ লগত এচিডে কেনেদৰে বিক্ৰিয়া কৰে সল্ট কাৰ্বন ডাই অক্সাইড আৰু ওৱাটাৰ উৎপন্ন হয় একেদৰে ইয়াত সল্ট এটা উৎপন্ন হ'ব এচিডৰ সোডিয়াম লৱণ লগত পানী আৰু কাৰ্বন ডাই অক্সাইড আৰু এই সোডিয়াম বাইকাৰ্বনেট আৰু এচিড একেলগে যেতিয়া থাকে তেতিয়া তাক বেকিং পাউডাৰ বুলি কয় অৰ্থাৎ বেকিং সোডাত আগৰ পৰা এচিড নাথাকে কিন্তু বেকিং পাউডাৰত এচিড এটা আগৰ পৰা যোগ হৈ থাকে সেই কাৰণে যিবিলাক খাদ্য বস্তুত আগৰ পৰা মৃদু ভক্ষণীয় এচিড থাকে সেইবিলাক বস্তুত আমি বেকিং সোডা ব্যৱহাৰ কৰো আৰু যিবিলাকত কোনো খাদ্য বস্তুত এচিড নাথাকে আগৰ পৰা তাত আমি বেকিং পাউডাৰ ব্যৱহাৰ কৰো আৰু এই একেটা বিক্ৰিয়া আমি অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰে কাৰণ আমি দেখিছো যে এই বিক্ৰিয়াটোত কাৰ্বন ডাই অক্সাইড গেছ ওলাই যায় আৰু আমি জানো যে কাৰ্বন ডাই অক্সাইড গেছে জুই নুবায় সো এই সোডা এচিড সলিউশনটো অগ্নি নিৰ্বাপক যন্ত্ৰটো ব্যৱহাৰ কৰা হয় কাপোৰ ধোৱা সোডানো কি তাৰ বিষয়ে চাও আমি এই বিক্ৰিয়াটো দেখিছো সোডিয়াম বাইকাৰ্বনেটক তাপ দিলে সোডিয়াম কাৰ্বনেট উৎপন্ন হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলি কয় ইয়াক আৰু যেতিয়া এই সোডিয়াম কাৰ্বনেটৰ আমি স্ফটিকীকৰণ ঘটাম তেতিয়া তাত 10টা পানীৰ অণু লগ হৈ সোডিয়াম কাৰ্বনেট .10H2O হৈ কাপোৰ ধোৱা সোডা উৎপন্ন হ'ব স্ফটিকীকৰণ মানে কি এটা লৱণৰ লগত এটা সল্টৰ লগত পানীৰ অণু কিছুমান যোগ হৈ থাকে সি এটা জলীয় দ্ৰৱ ফৰ্ম নকৰে এটা সলিউশন উৎপন্ন নকৰে কিন্তু সেই সল্টৰ লগতে সেই লৱণটোৰ লগতে গোটা অৱস্থাতে সেই স্ফটিকৰ মাজত এই পানীৰ অণুবিলাক আবদ্ধ হৈ থাকে ইয়াৰ এটা উদাহৰণ হৈছে কপাৰ সালফেটতো পানীৰ অণু কিছুমান আবদ্ধ হৈ থাকে ইয়াৰ ব্যৱহাৰ চাও আমি কাপোৰ ধোৱা সোডাবোৰ কাঁচ সাবন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় ঘৰুৱা সাফাই কামত ব্যৱহাৰ কৰা হয় পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় তোমালোকে পানীৰ কঠিনতাৰ বিষয়ে আগতে পঢ়ি আহিছা বোৰাক্স নামৰ কিছুমান এক প্ৰকাৰ সোডিয়ামৰ যৌগ আছে সেইবোৰ যৌগ পণ্য উৎপাদনতো কাপোৰ ধোৱা সোডা ব্যৱহাৰ কৰা হয় প্লাষ্টাৰ অফ পেৰিছ কিনো আমি ইয়াৰ বিষয়ে চাও ক্যালসিয়াম সালফেট .2H2O ক্যালসিয়াম সালফেটৰ লগত দুটা পানীৰ অণু স্ফটিকাবদ্ধ জল হিচাপে থাকে ইয়াক জিপসাম বুলি কয় তাক যদি আমি হিট দিও ক্যালকুলেটেড এমাউন্ট অফ হিট তেতিয়া CaSO4 .12H2 আৰু বাকি ডেৰটা পানীৰ অণু ভাপ হিচাপে উৰি যাব বাকি যেটো থাকি যাব ক্যালসিয়াম সালফেট .12H2O এটো প্লাষ্টাৰ অফ পেৰিছ বুলি কয় ইয়াক প্লাষ্টাৰ অফ পেৰিছ বুলি কিয় কোৱা হয় ইয়াত যেটো জিপসাম আছে যৰ পৰা প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন কৰা এই জিপসামটো প্ৰথম পেৰিছৰ ওচৰৰ এখন ঠাইৰ পৰা উদ্ধাৰ কৰা হৈছিল তাত প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু সেই কাৰণে ইয়াক প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় ইয়াৰ ব্যৱহাৰ হৈছে তোমালোকে এটা ব্যৱহাৰ সকলোৱে জানা যে ডাক্তৰে ভগা হাড়বোৰ সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ কৰিবলৈ প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰে তাৰ বাদে পুতলা ঘৰ সজোৱাৰ সামগ্ৰী ভাস্কৰ্য মূৰ্তি আদি বনাবৰ কাৰণেও প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয় ঘৰ নিৰ্মাণত জুই প্ৰতিৰোধী তৰপ হিচাপে ইয়াৰ পিছত যেতিয়া প্লাষ্টাৰ অফ পেৰিছ টান হৈ যায় তাত যেতিয়া আমি জুই দিও আৰু তাত বিশেষ কোনো ধৰণৰ সলনি নহয় সো আমি জুই প্ৰতিৰোধী তৰপ হিচাপে ঘৰ নিৰ্মাণত ব্যৱহাৰ কৰিব পাৰো এই বিক্ৰিয়াবোৰ আৰু তাৰ ব্যৱহাৰবোৰ তোমালোকে মনত ৰাখিব লাগিব সো থ্যাংক ইউ আজি কাৰণে ইমানেই সো ইয়াৰ লগত পাঠটো শেষ হৈছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ভিডিওটো ভাল পাইছে ষ্টুডেন্টছ খিনিৰ লগত শেয়াৰ কৰিব বাকি ভিডিওছ বিলাকৰ লিংক আমাৰ ডেসক্ৰিপচনত দিয়া আছে সো until next chapter goodbye